মাতি মাতি লৈ যাব লাগে চুলি তাক আমি খটখটি আহিবলৈ মোবাইলটা কৰচোন মোবাইলে আমাৰ কেমেৰা নহতে বাইকৰ মাজেদি সোমাই দিলোঁ মাটি লাগিছে ইয়াৰ পৰা Ano to gar? আমি প্রবলেম আছে কিনে লাগছি আলে দেবরি আইতে এটা দেখানো ছিল ঠিক আছে দেখা পাচ্ছিল বিদ্যা করে একবার দেখাও না ভাল লাগছে শুন এগুলা কোথায় আছিল ভাগৰ লাগিল এইবিলাক হিল এইবিলাক হিলৰে খটখটি বনাইছে এইটা ক্যামেরা আছে ভিডিওটা মোক দিবি আহি আছে আমি ওপৰলৈকে গৈ আছো কি আছে চাম ওপৰত কিমান খ আছে ক্যামেৰামেনটো একবাৰ মই দেখাব লাগিব না এইটো ক্যামেৰামেনটো এইটো অংকুৰ না এগুলা চিনি না পড়ে গেল ক্ষতি আমি একেবারে উপরত যাই চাম কি আছে কি নাই একবার আমি ভাবি কি সাফা কৰি থবা পাৰিছিল না ভাল লাগিল হৈ হৈছে বকৰ এখন পাহাৰ এই পাহাৰখনৰ নাম হৈছে খটখটি আৰু এইটোৰ কাৰণে খটখটি নাম পাইছে বুইং আৰু এয়া খটখটি বনাইছিলে আমি জানা মতে আৰি মাত্ৰ যায় বুঝছে ক্যামেরাম্যান কায় ব্লার হয়ে যাবে হয়েছে কোনোবা ওপৰতে বকৰ পৰা বেছি ভিতৰত নহয় এই পাহাৰখন আপোনালোকে চাব আহিব পাৰে বেলেগ একো বস্তু নাই এই মাত্ৰ ৰজাৰ দিনৰ খটখটি এইখিনিয়ে চাব আপোনালোকে আহি আগৰ লাগি কিছু ন হিচাপ কৰিব নোৱাৰা খটখটি আছে ইয়াতে মই জানা মতে এইখিনিত কৰবাত এটা মন্দিৰ আছে মন্দিৰ মানে কিবা নাম কীৰ্তন কৰে মাজে মাজে ইগলাতে কোনখিনিত আছে মই নাজানো ভাল কৰি হয় নেকি আমি আগবাঢ়ি থাকো আহক আহক কেমেৰা আহি থাকক মই অলপ বুঝলি হাও কি মজা চোন এইখানে আমি পাহাৰৰ মাজত আছো বৰ্তমান আৰু এইফালে কি আছে আপোনালোকক দেখুৱাম আকবৰ হক চলো আমি যাই থাকিম পঢ়াই নাই না আছে আছে পঢ়াই আছে হতে হৈ আছে চোন ও
এইবিলাক চাই লওক আপোনালোকে। আৰে এইখিনি ঠাই কি বুলি কয় জানে? পিৰা ওলোৱা। এইখিনিৰ পৰা এইফালে দি আজিকালি মানুহবিলাকে যায়, কিন্তু অৰিজিনেল খটখটিটো এইফালে দি আছে। হালি যাম আমি। এইফালে দি আছে। এইফালে দি ৰজাৰ দিনৰ খটখটি অলপ ভালকৈ ৰাখিব লাগিছিলে এইবিলাক ঠাই। এইফালে আছে বহুত জংঘল হৈ আছে। চাপা নিব আছে অংকুৰ। আরে